Hey guys, নমস্কাৰ মই আছাম বিকে ব্লগাৰ নতুন এটা ভিডিঅ'লৈ হয় যে নহওক আমি বুঢ়াকেইটাই অকণমান আগবঢ়াই দিম হয় আমি ধৰক অৰুণাচলৰ নিচিনা আমি বয়সৰ মানুহ হয় 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 দেই আমি বিহু ড্ৰেছ দিব জানো দেই নাচিবও জানো ঠিক তেনেধৰণত আমি এতিয়া ৰাইজক আমি সামৰিবলৈ ল'ৰা ছোৱালীক দেখুৱাব লাগিব আপোনালোকে পৰম্পৰাবোৰ দেখুৱাব তেতিয়াহে আপোনাৰ ধৰ ভৱিষ্যতৰ এতিয়া এই ভৱিষ্যতৰ পৰম্পৰাবোৰ দেখুৱাই যাব আপোনালোকে দেখি শিকি যাব হয়নে হয় সেইটোকে কৈছে বহাগী তোমাৰ নাম তুমি আমাৰ দেহাজান বহাগী তোমাৰ নাম তুমি আমাৰ দেহাজান ও শনিমাই অনিবা আয়ো মই সম্পূৰ্ণ গীতটো মুখস্থ নাথাকিলেও তথাপি মই উৎসাহ খাবলৈ মই দি দিছোঁ দেই যাম বাৰু তোমালোকৰ সমাজলৈ মই যাব লাগিব হিচাপে আমি কথাবিলাক দিহা পৰামৰ্শ দিম আমি কথা ক'ব বিচাৰিছোঁ কঁকাল মোৰ নাভাঙিলেও আমি দৃশ্যটো অকণমান দেখুৱাই দিম এনেকৈ নাচিবি সিহঁতে কোমল গাৰে নিজে ভাঙি ল'ব গাটো আমি চাম আঁতৰৰ পৰা ন ঠিক তেনেধৰণে অকণমান বছৰটো ভালকৈ চলি যাওক বুলি ভাবিছোঁ ইয়াত কোনো মানা নাই বাৰু ডেকা গাভৰু ছোৱালী বুঢ়া আগৰ দিনৰ মানুহখিনিয়ে যদি পৰম্পৰাটো দেখুৱাই যায় ভৱিষ্যতৰ মানুহখিনি মানে বৰ্তমানৰ মানুহখিনিও দেখুৱাই যাবলৈ চেষ্টা কৰিব হয়নে আপোনালোকে ভৱিষ্যতৰ মানুহ হয়নে আমি সেইকাৰণে অনুষ্ঠানৰ কাৰণে হয় কালি গৰু বিহু আছিলে আজি 1 তাৰিখ হয় কালি গৰু বিহুৰ দিনাখনে আমি যিকোনো এটা মূল মানুহ ঘৰত হুঁচৰি পেলাব লাগিছিলে ৰাইজে কোনোবাই পেলাইছিলোঁ মই কালি মই নাছিলোঁ দেই আজি মই আছোঁ নামঘৰীয়া পাঠকে মোক বিচাৰি আছে মই আজি অতি সাদৰেৰে সিহঁতৰ ওচৰত অকণমান এটা হুঁচৰি দলৰ পদটো চাম বুলি আশা কৰিছোঁ আৰু নিজেও অকণমান গাম বুলি মোৰ বহুত আশা আছে দেই মোৰ অকণমান মনৰ কষ্টৰ দুখত মই কালি ক'ৰবাত এটা আছিলোঁ নেকি অলপ খোৱা বোৱাটো বেছি চলি গ'ল সেইকাৰণে মই হুঁচৰি দলত মই যাব নোৱাৰিলোঁ সেইকাৰণে কোনো যুৱ সংঘ বা ৰাইজে মোক বেয়া পাব নালাগে মই ৰাইজে যেনেকৈ চলে মই তেনেধৰণত মই থকা মানুহ নহয় দেই আপোনাক আমি চিনি পাওঁ আপুনি যুৱ সংঘৰ মেইন মানুহ গতিকে আপোনাক বেয়া নাপাওঁ আপুনি যেনেকৈ চলাই যায় সেনেকৈ আমিও চলি যাম হয়নে ঠিক আছে ধন্যবাদ দেই হ'ব ইমানতে আমি এতিয়া 5টা বজাৰ পৰা আৰম্ভ কৰিম 6টা বজাৰ পৰা ঢোলৰ মাত শুনিব 7টা বজাত হুঁচৰি দলৰ এটা পদৰ ঢোলা পৰি যাব লাগিব আমি তেতিয়াই গাওঁ দেই গৰু গাই বান্ধি লৈ হৈ আহিম আজৰি ঘৰে ঘৰে হুঁচৰি দিয়া ফুলাম কৈ গামোচা লৈ বিহুলৈ যাবলৈ গামোচাখন মূৰত মেৰিয়াই লৈ পেলাই মই বিহুলৈ যাম গৰু গাই বান্ধি আজৰি হৈ পেলাই গাঁৱৰ ঘৰত মই হুঁচৰিত গামগৈ মই মিছা কৈছোঁ নেকি একদম ৰাইট ঠিক তেনেধৰণে প্ৰতি যুৱ সংঘবিলাকে খুব ধুনীয়াকৈ চলক মই তোমালোকক চাবলৈ যাম আৰু ময়ো কিবা এটা সুৰচাৰ ভুল হ'লে মানে ভুল হ'লেও মই চাম আপুনি গাব পাৰোঁ কিন্তু হ'লেও আমি এতিয়া বয়সস্থ হৈ গ'লোঁ দেই বয়সস্থ হৈ গ'লেও কিন্তু মোৰ ধেমালি সুৰটো আগতে আছে এতিয়াও আছে মই নিজক বুঢ়া হৈছোঁ বুলি ভাবা নাই এতিয়াও হেল্ল' গাইজ আমাৰ মামা বিপিন দাৰ মানে সুৰটো এতিয়াও আছে আৰু আগন্তক থাকিব। So guys, please
মানে সদায় আমাৰ মামাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিব আৰু আমাৰ মামা বহুত ধুনীয়া গান গায় আৰু গাই থাকিব হয়নে মামা হয় আমাৰ মামা বহুত ধুনীয়া গান গায় আৰু গাই থাকিব এই ঠিক আছে মই ধন্যবাদ জনাইছোঁ হৰিনামৰ ফালৰ পৰাও আছোঁ মই বিহু আমাৰ মামা মই সেইটো অকল বিহু গান নহয় হৰিনামতো মই চবতে মই বিপিন ডাঙৰীয়াৰ অন্যতম এটা আমাৰ মামা বহুত ধুনীয়া গান গায় প্লিজ হেল্প কৰক মই আজি খাপলাঙৰ নিচিনা গামোচা পিন্ধি আছোঁ চাই লওক চাই লওক কিন্তু মোৰ মনটো কোলা নহয় মনটো অহংকাৰ নাই য়েছ কাৰোবাক কিবা এটা কৈ পাব পাৰোঁ পাছত মই কি ভুল কৰিলোঁ কেলে ক'লোঁ তাক এষাৰ কথা হয় এইটো মোৰ অন্তৰত পাছদিনাখন মই অনুভৱ কৰোঁ মোৰ মগজত সোমাই দেই মই এতিয়াও ল'ৰা ছোৱালী মোৰ আছে ঢোল বাদন বজাই ফুৰিছে যুৱ সংঘই কৰি ফুৰিছে হয় মোৰ মানুহজনে শাক চব্জি কাটি আছে কিন্তু তথাপিও বিহুত মোক কৰিছে যে মই বয়সস্থ হ'লোঁ পেটটো অকণমান বাঢ়িলে নাচিবলৈ হ'লেও মই তথাপিও যাম বুলি কৈছোঁ বাৰু মই অলপ তামোল খাওঁতে পিট পৰিল বাৰু গেঞ্জিখনত এয়া দেই এইটো ক্ষমা কৰিবি আৰু খোৱা মানুহ যে দাঁতো মোৰ সৰিছে কি আৰু বয়স হৈ গ'ল মোৰ এতিয়া 52 দেই 52 বয়স পাই গ'ল আহি অকণমান তাৰমানে খেলি মেলি হৈছে আৰু মুখখন লতৰ পতৰ হৈ যায় পাছত ধৈৰ্যটো গম পায় দেই নমস্কাৰ থেংক ইউ